আমি উভতাই দিম একাংশ পৰীক্ষাৰ্থীয়ে আমাক প্ৰশ্ন কৰিছিল যে OMR সিটত ফটোটো কিয় দিছে মই চালো অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰ আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত OMR সিটৰ লগত ফটোটো দিয়ে যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে আজি মই সেৱাৰ বিষয়াসকলৰ লগত কথা পাতিছিলো তৃতীয় শ্ৰেণীৰ OMR সিট ইতিমধ্যে বনোৱা হৈ গল ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে আপোনালোকৰ মনোভাৱক কাৰণ বহুতে কৈছিল যে আমাৰ আইডেন্টিটিটো ৰিভিল হ'ব পাৰে আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে হে ভৱিষ্যতৰ ৰিক্ৰুটমেন্ট পৰীক্ষাত ADRE পৰীক্ষাত OMR সিটত ভৱিষ্যতে ফটো লগোৱা OMR সিট ব্যৱহাৰ নকৰিবলৈ মই সেৱাক পৰামৰ্শ দিছো তেওঁলোকে মোক কৈছে যে স্যাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহব কিন্তু নৱেম্বৰৰ পৰা যি অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR সিটত ফটো নাৰাখো অৰ্থাৎ এইখন চৰকাৰক কোনোবাই ইতিবাচক সমালোচনা কৰিলে ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস আমাৰ আছে কাৰণ মই সদায় বিশ্বাস কৰোঁ মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ ওপৰত নহয় মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ তলত শ্ৰদ্ধাৰ ৰাইজ ফিক্সিঙক লৈও কেইটামান সমস্যা বিশেষকৈ নলবাৰীত এটা সমস্যা দেখা গৈছিল আমি এইকেইদিন নেশ্যনেল ওমেন কমিশ্যন আৰু বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাত ফ্ৰিস্কিং কেনেকৈ কৰে তাৰ বিষয়েও আমি আলাপ আলোচনা কৰিছিলোঁ সকলোৱে এটাই উত্তৰ দিছে যে যদি সেম জেন্ডাৰৰ মানুহে সেম জেন্ডাৰক ফ্ৰিস্কিং কৰে তেতিয়া তাত কোনো বাধা থাকিব নোৱাৰে অৰ্থাৎ মহিলাই যদি মহিলাক ফ্ৰিস্কিং কৰে পুৰুষে যদি পুৰুষক ফ্ৰিস্কিং কৰে তাত আপত্তিৰ কোনো থল নাথাকে আজি আমি ষ্টেট ওমেন কমিশ্যন মহিলা আয়োগ আৰু বিভিন্ন পৰীক্ষাত গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কে আজি আমি পৰ্যালোচনা কৰিলো পৰ্যালোচনাৰ অন্তত আমি এইটো সিদ্ধান্তত উপনীত হলো যে মহিলাই মহিলাক ফ্ৰিস্কিং কৰাত কোনো বাধা থাকিব নোৱাৰে পুৰুষে মহিলাক ফ্ৰিস্কিং কৰিব নোৱাৰে কিন্তু মহিলাই মহিলাক ফ্ৰিস্কিং কৰিব পাৰে আজি বিভিন্ন জনৰ লগত পৰামৰ্শ কৰি আমি এই বিষয়ে খবৰ ললো বিমান সেৱাত যেনেকৈ আপোনালোকে ফ্লাইটত গৈছে যে মই আপোনাক ফ্ৰিস্কিং কৰিম চাম আপোনাৰ শৰীৰটো আপোনাৰ আপত্তি আছে আপুনি ফ্লাইটত নুঠিব পাৰে কিন্তু বিনা ফ্ৰিস্কিং আপুনি ফ্লাইটত উঠিব নোৱাৰে ঠিক সেই ধৰণে আমি পৰীক্ষা হলৰ বাহিৰত আপোনাক সেম জেন্ডাৰৰ মানুহৰ হতুৱাই আপোনাক পৰীক্ষা আমি কৰিব লাগিব পৰীক্ষা কৰোতে আমি আপোনাৰ সন্মতি লম আপোনাৰ আমি সম্পূৰ্ণ আপোনাৰ প্ৰতি সৌজন্যতা আমি প্ৰকাশ কৰিম এইবাৰ অতিৰিক্তভাৱে মহিলাক ফ্ৰিস্কিং কৰাৰ সময়ত ছোৱালী পৰীক্ষাৰ্থীক ফ্ৰিস্কিং কৰাৰ সময়ত বা তালাচী চলোৱাৰ সময়ত সেই পৰীক্ষা কেন্দ্ৰত অতিৰিক্তকৈ আশা কৰ্মী বা অংগনবাদী কৰ্মী উপস্থিত থাকিব যাতে তেওঁলোকে যাতে গোটেই ব্যৱস্থাটো সৌজন্যতাৰ মাজত হৈছে সেই বিষয়ে তেওঁলোকে যাতে প্ৰমাণিত কৰিব পাৰে মই ভাবো ই আন এক বিতৰ্কৰো ওৰ পেলাব অহা 29 তাৰিখে তৃতীয় বৰ্গৰ আৰু দুটা পৰীক্ষা দুই বেলা অনুষ্ঠিত হ'ব যোৱাবাৰ হৈ যোৱা পৰীক্ষাৰ দৰে এইবাৰো পৰীক্ষা যাতে নিকা হয় তাৰ বাবে আমি প্ৰচেষ্টা চলাম এষাৰ কথা ক'ব খোজো অসমত এছাম সংবাদ মাধ্যম আছে তেওঁলোকে পৰীক্ষাটোত ক'ত ভুল আছে তাক উলিয়াবৰ কাৰণে এক প্ৰকাৰ গৱেষণা আৰম্ভ কৰে সিদিনাখনো
কুৱেশ্যন পেপাৰখন লিক হৈ গ'ল বুলি অযথা হুলস্থুল আৰম্ভ কৰিলে। 11 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে, বহুত চিৰিয়াছ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে। কোনোবাই যদি সঁচাকৈয়ে কুৱেশ্যন পেপাৰখন লিক হোৱা বুলি আত্মহত্যা কৰিলেহেঁতেন নিশা, সংবাদ মাধ্যমটোৱে দায়িত্ব ল'লেহেঁতেন জানো? অসমৰ একাংশ সংবাদ মাধ্যমৰ লগত কিবা কাৰণত মোৰ আইডিঅলজি নিমিলে, আৰু তেওঁলোকৰ লগত ৰাজনীতি আৰম্ভ কৰাৰ দিনাখনৰ পৰাই মই যুঁজ দি আছো। সেইকাৰণে কেতিয়াবা মোৰ ল'ৰাকো আক্ৰমণ কৰে, মোৰ ছোৱালীকো আক্ৰমণ কৰে, মোৰ পৰিয়ালকো আক্ৰমণ কৰে, মোকো আক্ৰমণ কৰে। মই এই আক্ৰমণবিলাক আশীৰ্বাদ হিচাপে লওঁ, কাৰণ প্ৰত্যেকটো কথাত আমি এটা দায়বদ্ধতা মনত ৰাখিব লাগিব যে অসমৰ নতুন প্ৰজন্মৰ প্ৰতি আমাৰ দায়বদ্ধতা। কুৱেশ্যন পেপাৰ লিক হৈছে, আপুনি যাওক, অনুসন্ধান কৰক, বিষয়টো কি বুজি চাওক। একো নকৰাকৈ ব্ৰেকিং নিউজ। যদি মই আকৌ কৈছোঁ, ৰাতিয়ে যদি কেইবাজনো ব্যক্তিয়ে যদি আত্মহত্যা কৰি পেলালেহেঁতেন, কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিলেহেঁতেন, লাষ্টততো কথাটো অসত্য বুলিয়েই প্ৰমাণ হ'ল, সত্যতাটো তাত নাথাকিল। মই সংবাদ মাধ্যমক আকৌ এবাৰ আহ্বান জনাম, আপোনালোকৰ শত্ৰু একাংশ, শব্দটো মই আকৌ কৈছোঁ, একাংশ সংবাদ মাধ্যম, আপোনালোকৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা। মোৰ লগত আপোনালোকে যুঁজক, মোক যি লিখে লিখক। অসমৰ নতুন প্ৰজন্মক আপোনালোকে তেওঁলোকৰ যি আশা আকাংক্ষা তাক ধূলিসাৎ কৰিবৰ বাবে চেষ্টা নকৰিব। এটা স্বচ্ছ আৰু নিকা পৰীক্ষা পতাৰ বাবে টেটৰ নিযুক্তিৰ পৰা আজিলৈকে মই অহৰহ সংগ্ৰাম কৰি আহিছোঁ। কিছুমান চাকৰি পোৱা ল'ৰা ছোৱালীয়ে কয় আমিতো মেৰিটত পালোঁ। এই মেৰিটত চাকৰি দিবৰ কাৰণে টেটৰ পৰীক্ষাৰ সময়ত সেই সময়ৰ মুখ্যমন্ত্ৰীৰ সৈতে মই যুঁজিবলগীয়া হৈছিলে, দিল্লীৰ পৰা মাদানী পৰিয়ালৰ সৈতে যুঁজিবলগীয়া হৈছিলে, আৰু সিদিনা এডিআৰই পৰীক্ষাটো স্বচ্ছ কৰিবলৈ একাংশ লোকৰ সৈতে মই যুঁজিবলগীয়া হৈছে। মই আশা কৰিম যে 29 তাৰিখে আপোনালোকে ডাউনলোড কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, আজি এডিআৰই পৰীক্ষাৰ বিষয়ে বিশেষকৈ ক'লো। এই ব্ৰডকাষ্ট ধনঞ্জয় পালে চাই আছে, সুশীল কুৰ্মীয়ে চাই আছে, ৰুবুল দাসে চাই আছে, বিনোদ উপাধ্যায়ে চাই আছে, আমাৰ কাৰ্বি আলঙৰ CM তুলিৰাম ৰংহাঙেও চাই আছে, আমাৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে চাই আছে, লখিমী গগৈয়ে চাই আছে, হুছেইন আহমেদে চাই আছে, জলি দেৱে চাই আছে, শফিকুল ইছলামে চাই আছে, ৰুনুমী কলিতাই চাই আছে, পবি ৰাজবংশীয়ে চাই আছে, হেমন্ত হিলৈধাৰী চাই আছে, বিশাল নাথক চাই আছে, বিশাল নাথে চাই আছে। সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু এটা কথাত মই আজি আপোনালোকক কৃতজ্ঞতা জনাব খুজিছোঁ। যোৱা কেইবাটাও ব্ৰডকাষ্টত মই আপোনালোকক ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযানৰ সময়ত সদস্যতা পদ ল'বৰ বাবে আহ্বান জনাইছিলোঁ। আমাৰ BTRৰ CM নিতুল স্বৰ্গীয়াৰেও এই ব্ৰডকাষ্ট চাই আছে। এতিয়া মই প্ৰসংগলৈ উভতি গৈছোঁ। ব্ৰডকাষ্টৰ সময়ত মই আপোনালোকক অনুৰোধ কৰিছিলোঁ যে আপোনালোক ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰক। 2019 চনত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰা লোকৰ সংখ্যা আছিল 18 লাখ। আজিৰ দিনটোত সদস্যতা অভিযানে 35 লাখৰ সংখ্যা পাৰ কৰিলে। মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাকে পুনৰ এবাৰ অভিনন্দন জনাইছোঁ আৰু সদস্য পদ গ্ৰহণ কৰা আটাইকে ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। এই সদস্যতা অভিযান 25 তাৰিখলৈ চলি থাকিব, হয়তো আৰু 2-3 দিন বঢ়াব। মই আশা কৰোঁ
যে আমাৰ এই সদস্যতা অভিযানৰ সময়ছোৱাত এতিয়ালৈকে যিসকলে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰা নাই তেওঁলোকেও যাতে আমাৰ দলটোৰ সদস্যতা গ্ৰহণ কৰে। এখন শক্তিশালী ভাৰত আৰু এখন বিকশিত অসম আমাৰ লক্ষ্য। এই লক্ষ্য সফল কৰাৰ বাবে মই আপোনালোকৰ ওচৰত পুনৰ এবাৰ অত্যন্ত বিনম্ৰতাৰে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰিবলৈ আহ্বান জনাম। যোৱা 19 তাৰিখে অৰুণোদয় 3.0 অৰ্থাৎ 37 লাখ পৰিয়ালক অৰুণোদয় আঁচনিৰ সৈতে জড়িত কৰিবলৈ এক বিশাল প্ৰচেষ্টা আমি আৰম্ভ কৰিলোঁ। CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰো প্ৰথম 25,000 হিতাধিকাৰীক আমি নিৰ্বাচিত কৰিলোঁ। অহা 3 নৱেম্বৰৰ পৰা আৰু 75,000 হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। আজি মই ঢেকিয়াজুলিলৈ যাওঁতে গাড়ীখন ৰখালে ঢেকিয়াজুলিলৈ যাওঁতে কেইগৰাকীমান ছাত্ৰীয়ে হাত দেখুৱাই মোৰ গাড়ীখন ৰখুৱালে আৰু মোক সুধিলে, মামা আমাৰ নিযুত মইনাৰ টকা কেতিয়া সোমাব? তেতিয়া উত্তৰ দিয়া নাছিলোঁ, ভাবিছিলোঁ গধূলি উত্তৰ দিম। নিযুত মইনা আঁচনিৰ ধন আমি 6 অক্টোবৰ তাৰিখে আপোনালোকক দিয়া আৰম্ভ কৰিম। তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ ধন আপোনালোকে লাভ কৰি থাকিব। 6 অক্টোবৰলৈকে ভাগিনসকল সাজু হৈ যাওক নিযুত মইনা আঁচনিৰ ধন পাবলৈ। 29 তাৰিখৰ পৰীক্ষাৰ বাবেও সকলোকে আগতীয়াকৈ শুভেচ্ছা জনালোঁ আৰু ADRE পৰীক্ষাত আমি গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা OMR, এনচাৰ কিক প্ৰত্যাহ্বান জনাব পৰা সুবিধা, স্বচ্ছতাৰ দিশত গ্ৰহণ কৰা প্ৰতিবোৰ সুবিধা আপোনালোকে গ্ৰহণ কৰক। তাৰ বাবে মই আপোনালোকক পুনৰ এবাৰ আহ্বান জনালোঁ। শেষত আকৌ এটা কথাৰে সামৰণি মাৰিছোঁ। মহিলাক চেক কৰাটো, ফ্ৰিস্কিং কৰাটোত আমি আপত্তি কৰিব নালাগে। কাৰণ বিভিন্ন বিমানবন্দৰৰ পৰা বিভিন্ন পৰীক্ষাত তেনেকৈ চেকিং কৰে। খালি চেকিং কৰোঁতে পুলিচে প্ৰাৰ্থীসকলক সৌজন্যতা দেখুৱাব লাগে, শ্ৰদ্ধাৰে সৈতে চেকিং কৰিব লাগে, আনজন ব্যক্তিক সন্মান জনাই চেকিং কৰিব লাগে। 29 তাৰিখে আমি সেই ধৰণে পৰীক্ষাটো চলাবৰ বাবে চেষ্টা কৰিম। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনালোঁ ব্ৰডকাষ্ট লাইভত চাই থকা আৰু পিছত যিসকলে চাব সকলোকে ধন্যবাদ জনালোঁ। লাহে লাহে শাৰদীয় দুৰ্গা পূজাৰ বতৰো আহিব আৰম্ভ কৰিছে। সকলোকে পূজাৰ বাবেও আপোনালোকক সাজু হ'বৰ বাবে এটা আনন্দৰ পৰিৱেশ সৃষ্টি কৰিবৰ বাবে মই আপোনালোকক আহ্বান জনাম। শেষত কেইগৰাকীমান ব্যক্তিৰ নাম ল'ম। বিনোদ ৰয় ব্ৰডকাষ্ট চাই আছে, নাৰায়ণ চন্দ্ৰ ডেকা ব্ৰডকাষ্ট চাই আছে, এনামুল হক চৌধুৰী ব্ৰডকাষ্ট চাই আছে, মিনুল আলী চাই আছে, বহুতে ব্ৰডকাষ্ট চাই আছে। আজি সকলোকে ধন্যবাদ জনাইছোঁ। দেৱাশিষ বৰা ব্ৰডকাষ্ট চাই আছে, ঋতু ইংতি কাঠাৰ ব্ৰডকাষ্ট চাই আছে, প্ৰিয়ংকা কলিতা ব্ৰডকাষ্ট চাই আছে, পবিত্ৰ গায়ন ব্ৰডকাষ্ট চাই আছে, চুমু ডেকা তেওঁ লাইভ চাই আছে, লাচিত গৌৰ তেওঁ ব্ৰডকাষ্ট চাই আছে। লাচিত গড়ে ধুনীয়াকৈ লিখিছে, জয় আই অসম মামা জিন্দাবাদ। সকলোকে ধন্যবাদ জনালোঁ। শুভৰাত্ৰি, আকৌ লগ পাম।